ভেৰি লাকি আমি ইয়াৰ কোকৰাঝাৰত আজি পূজাৰ আগে যে এইটো গাড়ী আহি পালে আৰু ইন দি মিন টাইম আমাৰ কেমিষ্টবিলাক লেবৰেটৰীৰ পৰা যেনেকৈ ডেমনষ্ট্ৰেশ্যন দিবলৈ এটা সুবিধা আহি গ'ল সেইটো কাৰণে আমি ধন্য আৰু কি আপোনালোকক যথেষ্ট বহুত লাকি বুলি ভাবিছোঁ আৰু ইট ৰাইট যিটো ইনিচিয়েটিভ সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আছাম যেনেকৈ আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টে আমাৰ এইটো এই ফুড ছেফটি অন হুইলছ যিটো গাড়ী আছে থ্ৰু দি আমাৰ যিটো ইনিচিয়েটিভ লোৱা হৈছে সেইটো যথেষ্ট ভাল এইটো কামত আমি স্কুলে গৈ পেলাই এনেকৈ এৱাৰনেছ প্ৰগ্ৰাম যিটো ক্ৰিয়েট কৰাৰ কাৰণে এটা সুবিধা হৈছে আৰু আজিকালি দিনত আৰু স্কুল চিলড্ৰেনবিলাকে যেনেকৈ খোৱাৰ ক্ষেত্ৰত আজিকালি আননয়িংলি বা নয়িংলি যেনেকৈ ইণ্টেনশ্যনেলি বা আনইণ্টেনশ্যনেলি কেতিয়াবা বহুত পদত ফুড পয়জনিং কেছ কিবা আমি পৰি যাই থকা তেনেকৈ লক্ষ্য কৰি থাকোঁ কিন্তু ইন দি মিন টাইম আমি স্কুলৰ চিলড্ৰেনবিলাকক কেনেকৈ কি ধৰণৰ সজাগতা কৰিব লাগে সেইটো এৱাৰনেছ আজি অলপ বুজাই দিব পৰাৰ কাৰণে আজি যথেষ্ট আমি ভাল পাইছোঁ আৰু স্কুলৰ এই ছাত্ৰ ছাত্ৰীবিলাকে যেনেকৈ খোৱাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা যেনেকৈ কি খাদ্য খালে ভাল স্বাস্থ্য হ'ব বা বেয়া কাৰণে কি বস্তু হ'ব কি ধৰণৰ বেমাৰ হ'ব পাৰে এইবিলাক বস্তু সজাগতা আজি যথেষ্ট গম পাইছোঁ বুলি মই ভাবিছোঁ আৰু গতিকে ধন্যবাদ ক'ব আৰু বেয়া ল'ৰা ছোৱালীবিলাকক ভাল কোনটো বেয়া কোনটো কেনেকৈ আমি সৰু কিতাপৰ দ্বাৰা আমি জনাব পাৰোঁ যে বস্তু এটা কেনেকুৱা ধৰণৰ বেয়া হ'ব বা কিটো কৰিলে ভাল হ'ব যেনে মৌটোৱে মই আগতে ক'লোৱে যে মৌ বস্তুটো আমি ঘৰত পৰীক্ষা কৰিব পাৰোঁ ঠিক তেনেধৰণৰ কিছুমান সৰু কিটিপ আমি শিকাই দিছোঁ আৰু দুৰ্গা পূজা আহিছে দুৰ্গা পূজাৰ সময়ত বিভিন্ন ৰাস্তাৰ কিনাৰে দোকানবিলাক বহিব বিভিন্ন কালাৰ দিব লাগে ফুড কালাৰ দিয়ে কাঠত মৰা যিটো কালাৰ মেটাৰ্নিটি য়েলো বুলি কয় সেইবিলাক কালাৰ দিয়ে জিলাপিত আৰু সেইবিলাক সজাগ কৰিবৰ কাৰণে আমাৰ এই প্ৰগ্ৰেমটো আজি বনোৱা হয়